এইফালে নিয়ম নীতি আৰম্ভ হৈ আছে। বাকী এইফালে পেহীয়ে কি বনাইছে ৰে? ধুনীয়াকৈ কি বনাইছে? কৈ দিয়ক। ৱাও, ভগতক খাবলৈ চাহৰ লগত দিবলৈ কি বনাই আছে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা নতুন এটি ভিডিঅ'লৈ আহিছোঁ। আজি মানে আমাৰ ঘৰত সকাম পাতিছোঁ। সেইফালে ভকত এজন দুজন আহি আছে, ভকতবোৰ বহি আছে। আৰু এইফালে আপোনালোকক আজি মই আমাৰ ঘৰৰ সকাম দেখাম আৰু ঠিক আছে, ভিডিঅ'টো চাই থাকিব, ধামাকা হ'ব। এইফালে মাহঁতে বহি আছে, কিবা কিবি কৰি আছে। আৰু এইফালে এনাই চব্জি কাটি আছে, আমাৰ মাক হয়, তেখেতে আলু চালু কাটি আছে। আৰু আনফালে দাদা এজন আহিলে আমাৰ ঘৰত ধুতি চুটি লগাই। এইফালে পোৱালিটো আহিছে, সেই পোৱালিটো ধুনীয়াকৈ তাক মাতিছোঁ, সি মানে আহিবলৈ ভয় কৰিছে। এতিয়া কৃষ্ণ বুলি ক'ব দিছোঁ, কৃষ্ণ বুলি নকয়চোন, এতিয়া কৃষ্ণ বুলি কৈছে। দেখিছে নহয়। আৰু এইফালে আমাৰ নিয়ম নীতি আৰম্ভ হ'বলৈ গৈ আছে আৰু এতিয়া আমি সেৱা কৰিম, ঠিক আছে। সেৱা ল'ম, ভকত বৈষ্ণৱবোৰ বহি আছে। আমাৰ যিহেতু নিয়ম আৰম্ভ কৰিবলৈ টাইম হৈ গৈছে, যিহেতু 10টা 11টা বাজি গ'ল, ঠিক আছে। এতিয়া ভিডিঅ'টো চাই থাকক। আৰু আনফালে নতুন ভকত আহিছে, ভকতক ভৰি ধুৱাবলৈ মানে ভৰি ধুৱাইছে আৰু আমাৰ দতি হয় এজন, দতিকে এইফালে ভকত আহিছে। আমাৰ নিয়মত মানে এনেকৈ ভৰি ধুৱাব লগা হয়। আৰু মোবাইলটো পৰি গৈছিলে তেখেতৰ, আমাৰ বাপজনৰ ক'ব লাগিব, ভকতজনৰ। এইফালে ভকতজন সোমাই গৈছে। এতিয়া সকলো দৃশ্য দেখাই থাকিম আপোনালোকক, ভিডিঅ'টো চাই থাকিব। এতিয়া নিয়ম নীতি আৰম্ভ কৰিবলৈ টাইম হৈ গৈছে। এতিয়া যিহেতু আৰম্ভ কৰিছে আৰু এইফালে দদাইজনে প্ৰথমতে আৰম্ভ কৰি লৈছে। আমি যিহেতু অলপ পিছত সেৱা কৰিব লাগিব, ভিডিঅ'টো চাই থাকিব। আৰু এইফালে দেউতাই কিবা পানী লৈ আহিছে, তেখেতক মানে কিবা কিবি নিয়ম নীতি কৰোঁতে নাম চাম লওঁতে পানী দৰকাৰ হ'ব, সেইটো কাৰণে দেউতাই পানী লৈ আহিছে। আৰু সকলো ভকতবোৰ বহিছে ধুনীয়াকৈ লাইন কৰি, যিহেতু আজি আমাৰ বহুত বছৰ মূৰত আমাৰ নিয়মটো কৰা হৈছে, ঠিক আছে। আমাৰ বাকী সেইফালে নিয়ম নীতি আৰম্ভ হৈ আছে। বাকী এইফালে পেহীয়ে কি বনাইছে ৰে? ধুনীয়াকৈ কি বনাইছে? কৈ দিয়ক। ৱাও, ভগতক খাবলৈ চাহৰ লগত দিবলৈ কি বনাই আছে। এইফালে এতিয়া বাকী নিয়ম নীতি চলি আছে এইফালে। আৰু এইফালে এনাই কি কৰিছে দেখাই দিবলৈ। এইজনী এনাই আলু কাটি আছে ধুনীয়াকৈ। বনাওক মজাকৈ বনাওক। এইফালে পূৰা আৰম্ভ কৰি দিছে, গান বজাইছে, অলপ দেখাইছে। সেইটো ছাইডত পূৰা গান চান বজাইছে। আৰু এতিয়া সকলোৱে মানে নিয়ম কৰি আছে। আৰু সেইফালে মণিকূটৰ ভিতৰত এজনে মানে ভাগৱত পাঠ কৰাৰ নিচিনা মানে নিয়ম কৰি আছে। মই ক'বই নাজানো ভালদৰে, মানে মণিকূট লোৱা হৈছে আজি, যিহেতু নিয়ম নীতিবোৰ আৰম্ভ কৰি আছে। সকলোৱে বহি আছে ধুনীয়াকৈ, ঠিক আছে। প্ৰায় এতিয়া ভগতক দিবৰ কাৰণে এইফালে পায়স ৰেডি কৰি আছে। বাকী নিয়ম নীতি চলি আছে। আৰু এইফালে এবাৰ মায়ে আৰু এইজনী কি নাম ক'ব লাগে, বহু ক'ব লাগিব। এইফালে মায়ে এইফালে পূৰা ধুনীয়াকৈ পায়স চায়স ৰেডি কৰি আছে মজাকৈ ভকতক দিবৰ কাৰণে। খাবলৈ টেষ্টি হ'ব চাগে। খাম, খোৱাটো টেষ্টি কৰি চাম। এতিয়া মই ভাবিছোঁ অলপ ক্ষীৰ অলপ পায়স অলপ মানে টেষ্ট কৰি চাওঁ মজাকৈ। এইফালে চাওক, এইখিনি টেষ্ট কৰি চাওঁ, তাৰপৰা কম সোৱাদটো কেনেকুৱা, ঠিক আছে। এতিয়া দাদাইহঁতে, ভাইটিহঁতে, মোৰ দাদাহঁতে ধুনীয়াকৈ নাৰিকল চাইকল কাটি আছে। আৰু এইফালে দতি এজন বহি আছে। আৰু মই পালোঁ নাৰিকলৰ পানী, মজা, মানে বহুত শক্তি পায় বুলি কৈছে নাৰিকলৰ পানী, সেইকাৰণে মই নাৰিকলৰ পানী অলপ খাই দিলোঁ। আৰু এইফালে মোক দায়িত্বতা দিলে, মানে এইফালে ধূনাটো জ্বলাব লাগে, ধূনাটো নুমাই গৈছিল, সেইটো কাৰণে দেখিলোঁ মই অলপ ধূনাটো জ্বলাই দিওঁ ধুনীয়াকৈ। ধূনাটো জ্বলাই দিছোঁ, ঠিক আছে। এতিয়া মেইন কাম আৰম্ভ হৈ গৈছে, যিহেতু এতিয়া প্ৰসং ল'ব, মানে গায়ন বজাব, ঠিক আছে। সকলোৱে থাপৰি বজাব, তাৰ সকলোবোৰ চাই থাকক, সকলোবোৰ বুজি পাব ভিডিঅ' চাই থাকিলে, ঠিক আছে। এতিয়া গায়ন বজোৱা চাওক আপোনালোকে, বলক। এইফালে নাম গাই আছে, ময়ো ধুনীয়াকৈ গাই আছোঁ, মানে ময়ো শুনি আছোঁ, ঠিক আছে। ধুনীয়াকৈ আপোনালোকো অলপ শুনাওঁ বুলি, ঠিক আছে।
এতিয়া নাম খতম হৈ গ'ল, যিহেতু নিয়ম নীতিবোৰ শেষ হ'ল। এতিয়া লাষ্টত আমি মানে সেৱা কৰিছোঁ, সেৱা লৈছোঁ, মানে সকলো ভকত বৈষ্ণৱ বহি আছে। এতিয়া কৰিছে ভাগৱত পাঠ, ঠিক আছে। নাম শেষ হোৱাৰ পিছত এতিয়া ভাগৱত পাঠ কৰি আছে দাদাইজনে, ঠিক আছে। ময়ো শুনি আছোঁ, ঠিক আছে। আপোনালোকে অলপ শুনকচোন, আপোনালোকক শুনাই দিছোঁ অলপ ভাগৱত পাঠ কেনেকৈনো কৰে, কেনেধৰণৰ লয়, ঠিক আছে। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ তাত, আপোনালোকৰ গাঁৱত ভাগৱত পাঠ কৰে নে নকৰে, বা আপোনালোকৰ ঘৰত ভাগৱত পাঠ লয় নে নলয়, ঠিক আছে, জনাব, ঠিক আছে। অলপ শুনকচোন ভাগৱত পাঠ। এইফালে সেই নিচাদৌজনে ধুনীয়াকৈ ভাগনি কৰি আছে, মানে ভাঙনি কৰি আছে। এইফালে ভাগৱত পাঠ কৰি আছে, আৰু তেখেতে মানে ভাগনি কৰি আছে, মানে সকলোকে মানে বুজাই আছে, মানে শ্ৰীকৃষ্ণৰ কথা কেনেকৈ কি কৰিছিলে, ঠিক আছে, সকলোবোৰ কৈ আছে মানে, ঠিক আছে। আপোনালোকেও ভাগৱত পাঠ শুনে নে নুশুনে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন, আৰু যদি শুনা নাই তেনেহ'লে এবাৰ শুনি চাব, ভাল লাগে বহুত। এইফালে আমাৰ এজন দতী হয়, আৰু আমাৰ এইফালে পুথাও, দুইজনে মানে কথা পতাত মানে পূৰা টকাটকি লাগি আছে। অলপ তাকে ভিডিঅ' কৰি আপোনালোকক দেখালোঁ। দতীজনে এইফালে নামঘৰলৈ গৈছে, আৰু যিহেতু লাষ্টত চব নিয়ম নীতি খতম হৈ গ'ল, এতিয়া আমাক চানা দিলে, ঠিক আছে। আমি এতিয়া চানা খাই আছোঁ, আৰু এইফালে আইতাহঁতো বহি আছে ধুনীয়াকৈ, অলপ তাকে দেখাওঁ বুলি। গাইছ, এতিয়া ফাইনেলি ফিল্ডত আহিলোঁ, যিহেতু ঘৰৰ নিয়ম নীতি খতম হৈ গ'ল, ঠিক আছে। আপোনালোকক যিমান পাৰোঁ দেখালোঁ, ঠিক আছে। এতিয়া ৰানিং কৰিলোঁ আৰু আজি ফিল্ডতে, ঠিক আছে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, ঠিক আছে। যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। এতিয়ালৈ বাই বাই, ঠিক আছে। গুড নাইট।